হেল্ল' গাইজ, আৰু এখন গাড়ী আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এইখন হৈ গ'ল i10 2013 চনৰ। গাড়ীখন আপোনাক দেখাই দিছোঁ এবাৰ, চাব পাৰে গাড়ীখন। গাড়ীখন আপোনাৰ বহুত ধুনীয়া হৈ আছে। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে গাড়ীখন, ক'তো আজিলৈকে টাচ আপ কৰোৱা নাই। এইখিনিতে সৰু সৰু স্কেচ আছে, লাগিলে এইখিনি কৰাই দিম। কালাৰ কৰোৱা নাই, ফুল বডি অৰিজিনেল পেইণ্টতে আছে যিহেতু। আহক গাড়ীখনৰ ভিতৰটো আপোনালোকক এবাৰ দেখাই লৈছোঁ। গাড়ীখনৰ ভিতৰটো খুবেই ধুনীয়া হৈ আছে। মিউজিক চিষ্টেম লগতে লাগি আছে, চিট কভাৰো চাব পাৰে, ধুনীয়াই হৈ আছে খুব। বাকী গাড়ীৰ ফুল চিল আছে, দৰ্জা ফুল চিল আছে, দেখাই দিছোঁ ন। দুখন পাৱাৰ উইণ্ডো পাব আৰু AC মিউজিক চিষ্টেম পায়ে যাব। টায়াৰ কণ্ডিশ্যনো অলমষ্ট ঠিকেই আছে, টায়াৰ কণ্ডিশ্যন। বাকী আপোনাৰ মিটাৰটো এবাৰ দেখাই দিছোঁ, 44,000 ৰানিং হয়। ইঞ্জিনটো দেখাই দিছে এবাৰ। এপ্ৰন পূৰা চিল আছে। বাকী ইঞ্জিনৰ কণ্ডিশ্যনো খুবেই ভাল হৈ আছে, চাব পাৰে। বনেটো পূৰা চিল আছে। যদি গাড়ীখন আপোনালোকে ল'ব বিচাৰে তেন্তে স্ক্ৰীনত নাম্বাৰটো মই দি দিম, আপুনি কণ্টেক্ট কৰিব পাৰিব। আৰু গাড়ীখনৰ দাম হৈছে 1,65,000 টকা। মই ট্ৰেন্সফাৰলৈকে কৰাই দিম, চাব পাৰে। গাড়ীখনটো বহুত ধুনীয়াই হৈ আছে আৰু ফুল বডি অৰিজিনেল পেইণ্টতে আছে। Close till I get up. Time is barely on our side. I don't wanna waste what's left.